7 স্টার ক্লাবৰ সৌজন্যত প্ৰায় প্ৰতি বছৰে আমি নাও খেল অনুষ্ঠিত কৰোঁ। আৰু নাও খেল অনুষ্ঠিত কৰাৰ আমাৰ কাৰণ হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি চবৰে আমাৰ যিটো আমাৰ একতা ঐক্য ভাতৃত্ববোধ এইটো গঢ়ি দিলোঁ। তাৰ কাৰণে আমি প্ৰতি বছৰে নাও খেল অনুষ্ঠিত কৰোঁ। যথেষ্ট মানুহ সমাগম হৈছে। হয়, প্ৰায় আমাৰ এই নাও খেলত আমি ক'ব বিচাৰোঁ, হয়তো যোৱা এদিন আগতে আমাৰ হয়তো ডাঙৰ ঈদ যিটো ঐক্যতাৰ প্ৰতীক সেইটো আমাৰ পাৰ হৈ গ'ল। আৰু তাৰেই সৌজন্যত আমি প্ৰতি বছৰে এই কল্যাণপুৰ বজাৰৰ অধীনস্থ ঠাইত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰোঁ। আৰু এই নাও খেলৰ মাজেৰে আমি অসমবাসীক এইখিনি জনাব বিচাৰিছোঁ যাতে ইয়াৰ মাজেৰে আমি অসমৰ প্ৰতিজন মানুহ শান্তি ভাতৃত্ব আৰু ঐক্যতাৰ এনাজৰীৰে আগবাঢ়ি যাব পাৰোঁ। আৰু এই কামনাৰে এই বাৰ্তাই আমি অসমবাসীক জনাইছোঁ। যথেষ্ট মানুহ সমাগম হৈছে। হয়, যথেষ্ট মানুহ ইয়াত সমাগম হয়। আৰু আমাৰ এনেকুৱা ভাল এটা পৰিৱেশৰ মাজেৰেই এই কাৰ্যসূচী অতিক্ৰম হৈ যায়। ক'ৰ পৰা নাওসমূহ জইন কৰিছে? নাও আমাৰ মাজত কেইবাখনো আহিছে, ভাল ভাল নাও আহি গৈছে আৰু অহাৰ এতিয়াও সম্ভাৱনা আছে। সময় এতিয়াও আমাৰ হাতত আছে। তো সন্ধিয়াৰ আগতেও নাও আহি যাব পাৰে। গতিকে যথেষ্ট উৎফুল্লিত খেলখন আমাৰ মাজত অনুষ্ঠিত হৈ যায়। আৰু এইবাৰো উৎফুল্লিত খেলখন অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ। সেভেন স্টার ক্লাবৰ সৌজন্যত প্ৰায় প্ৰতি বছৰে আমি নাও খেল অনুষ্ঠিত কৰোঁ। আৰু নাও খেল অনুষ্ঠিত কৰাৰ আমাৰ কাৰণ হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি চবৰে আমাৰ যিটো আমাৰ একতা ঐক্য ভাতৃত্ববোধ এইটো গঢ়ি দিলোঁ। তাৰ কাৰণে আমি প্ৰতি বছৰে নাও খেল অনুষ্ঠিত কৰোঁ। যথেষ্ট মানুহ সমাগম হৈছে। হয়, প্ৰায় আমাৰ এই নাও খেলত আমি ক'ব বিচাৰোঁ, হয়তো যোৱা এদিন আগতে আমাৰ হয়তো ডাঙৰ ঈদ যিটো ঐক্যতাৰ প্ৰতীক সেইটো আমাৰ পাৰ হৈ গ'ল। আৰু তাৰেই সৌজন্যত আমি প্ৰতি বছৰে এই কল্যাণপুৰ বজাৰৰ অধীনস্থ ঠাইত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰোঁ। আৰু এই নাও খেলৰ মাজেৰে আমি অসমবাসীক এইখিনি জনাব বিচাৰিছোঁ যাতে ইয়াৰ মাজেৰে আমি অসমৰ প্ৰতিজন মানুহ শান্তি ভাতৃত্ব আৰু ঐক্যতাৰ এনাজৰীৰে আগবাঢ়ি যাব পাৰোঁ। আৰু এই কামনাৰে এই বাৰ্তাই আমি অসমবাসীক জনাইছোঁ। যথেষ্ট মানুহ সমাগম হৈছে। হয়, যথেষ্ট মানুহ ইয়াত সমাগম হয়। আৰু আমাৰ এনেকুৱা ভাল এটা পৰিৱেশৰ মাজেৰেই এই কাৰ্যসূচী অতিক্ৰম হৈ যায়। ক'ৰ পৰা নাওসমূহ জইন কৰিছে? নাও আমাৰ মাজত কেইবাখনো আহিছে, ভাল ভাল নাও আহি গৈছে আৰু অহাৰ এতিয়াও সম্ভাৱনা আছে। সময় এতিয়াও আমাৰ হাতত আছে। তো সন্ধিয়াৰ আগতেও নাও আহি যাব পাৰে। গতিকে যথেষ্ট উৎফুল্লিত খেলখন আমাৰ মাজত অনুষ্ঠিত হৈ যায়। আৰু এইবাৰো উৎফুল্লিত খেলখন অনুষ্ঠিত হ'ব বুলি আমি আশা